Good morning guys, welcome back to my YouTube channel. তো আজি গৈ আছো আসলতে আমি যোৰহাটতে অৱস্থিত জগন্নাথ মন্দিৰ যেটো আমাৰ ঘৰৰ পৰা 8 কিলোমিটাৰ মান হ'ব। তো আসলতে আজি কোনো বাইক চাইকেল নাই, আজি লৈ আহিছো এখন সাধাৰণ চাইকেল আৰু এই চাইকেলেৰে আজি আমি যাত্ৰা আৰম্ভ কৰিছো। তো বলক আপোনালোকৰ লগত লৈ যাওঁ। আৰু বৰ্তমান আহি পাইছোহি যোৰহাট এগ্ৰিকালচাৰ ৰোড আৰু এতিয়া এয়া মোৰ সন্মুখত যোৰহাট এগ্ৰিকালচাৰ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the sky. All because এতিয়া আসলতে এটা সুন্দৰ ৰাস্তাত আমি গৈ আছো আৰু নাজানো কেতিয়া পাওঁগে, টাইম কিমান লাগিব। যেহেতু মোৰ ঘৰৰ পৰা আসলতে পুৰা 8 কিলোমিটাৰ হয় আৰু এতিয়ালৈকে আমি 2 কিলোমিটাৰমান আহিছে আৰু বাকী 6 কিলোমিটাৰ আছে। আৰু এনেকৈ জাৰ্ণিংটো আমি ষ্টাৰ্ট কৰি গৈ আছোঁ আৰু গৈ পাই আপোনালোকক দেখুৱামগৈ আসলতে। আৰু আসলতে ৰাতিপুৱা এনেকৈ মৰ্ণিং অহাটো এনেকৈ চাইকেলত, আৰু আসলতে বহুদিনৰ মই চাইকেল চলাইছোঁ আৰু স্কুলৰ যিটো লাইফ আসলতে সেইটো মনত পৰি গৈছেগৈ। আগতে স্কুললৈ এনেকৈ গৈছিলোঁ। can make me move, can make me move. You can make me move, can make me. আৰু এতিয়া আহি পাইছোহি আৰু বেছি সময় যিহেতু নাই আৰু 1 কিলোমিটাৰমান আছেগৈ আৰু আমি পেডেল মাৰি মাৰি গৈ আছোঁ এতিয়া বৰ্তমান। আচলতে আহি বহুত ভাল লাগিছে। ৰাতিপুৱা আৰু অলপ সোনকালে অহাহেঁতেন হয়তো বেছি ভাল লাগিলেহেঁতেন, কিন্তু দেৰি হ'ল যদিও বেয়া লগা নাই। পৰিৱেশটো আচলতে ভাল লাগিছে। ৰ'দ দিছে যদিও আচলতে গাত লগা নাই, কাৰণ ইমান চোকা হোৱা নাই এতিয়ালৈকে ৰ'দটো। আৰু আহোঁতে চাগে হয়তো আমাৰ 12 বাজিব আৰু এতিয়া সেইকাৰণে গৈ আছোঁ। আচলতে পৰিৱেশটো বহুত ভাল লাগিছে। বহুত দিনৰ মই তেনেকৈ ওলাই আহিছোঁ, যিহেতু লকডাউন হৈ আছিলে আৰু এতিয়া ফাইনেলি যোৰহাটত লকডাউন খুলিছে। 2টা বজালৈকে আমি বাহিৰত ঘূৰা ফুৰা কৰিব পাৰিম আৰু 2টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে আকৌ কাৰফিউ থাকিব। তো আচলতে আমি এতিয়া গৈ আছোঁ। মোৰ লগৰটো বহুত পিছতে থাকি আহিলে। গৈ আছোঁ, ব'লক আপোনালোককো আচলতে লৈ যাওঁ। ময়ো শুনা নাছিলোঁ আচলতে যোৰহাটত যে এনেকৈ জগন্নাথ মন্দিৰ আছে বুলি, কিন্তু শুনিলোঁ আৰু ভাবিলোঁ আজি গৈয়ে আহোঁ, যিহেতু লকডাউনো খুলিছে। আৰু এতিয়া আহি পালোহি আচলতে, বৰ্তমান আহি পালোহি গোস্বামী নগৰ চিনামৰাত অৱস্থিত এই গেটেদি আমি এতিয়া সোমাই যাম। আৰু এতিয়া আচলতে আমি জগন্নাথ মন্দিৰৰ গেটেদি সোমাই আহিছোঁ আৰু ৰাস্তাটো বৰ সুবিধাজনক নহয় আচলতে। এয়া তো তথাপিতো আহিছোঁ যেতিয়া দৰ্শন কৰি যাওঁ, মন্দিৰৰ ভিতৰত সোমাওঁগৈ। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই অলপ দূৰ গৈ দেখা পালোঁ এক সুন্দৰ পৰিৱেশ, যাৰ বাবে ৰৈ দিলোঁ। এইফালে চাওক, এটা পুখুৰী আছে আচলতে, পুখুৰীটো পদুম ফুল। তো আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আচলতে এইফালে মাই গড বৰ হাবি, তথাপিতো আহিছোঁ চেষ্টা কৰি। এয়া চাওক, এক সুন্দৰ পৰিৱেশ আচলতে পুখুৰীত। তো আহি সঁচাকৈ ভাল লাগিলে, আহিয়ে পদুম ফুলখিনি দেখা পালোহি। আপোনালোকেও আহক। আচলতে বহুত দিনৰ মূৰত দেখিছোঁ পদুম ফুল। আচলতে পদুম ফুল চালোঁ আৰু এতিয়া আগবাঢ়িছোঁ মেইন মন্দিৰ ভাগলৈ। আৰু এতিয়া আচলতে দেখিছোঁ এটা হনুমানৰ মন্দিৰ। এতিয়ালৈকে গেট খোলা নাই আচলতে, তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে
আৰু আচলতে এনেকৈ সোমাই আহোঁতেই প্ৰথমতে আপুনি এটা হনুমানৰ মন্দিৰ আছে। যোৰহাট চিনামৰা গোস্বামী নগৰত অৱস্থিত জগন্নাথ মন্দিৰ আৰু স্থাপন কৰা হৈছিল 20 মাৰ্চ 2018 চনত। আৰু এয়া হৈছে জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা। আৰু এতিয়া আপোনালোকক মন্দিৰৰ বাহিৰৰ ভাগৰ পৰিৱেশটো অলপ দেখুৱাই দিওঁ। এয়া এখন ৰথ, যেনেকৈ জগন্নাথ পুৰীত ৰথযাত্ৰা কৰা হয় ঠিক তেনেদৰে ইয়াতো কৰা হয়। এতিয়া ওপৰলৈ আহিলোঁ আৰু ওপৰৰ পৰা আচলতে আপোনালোকক অলপ ভিউটো দিবলৈ চেষ্টা কৰিছোঁ। তো ফ্ৰণ্ট কেমেৰাতে ইমান হেৰি নহ'ব, মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ। তো এয়া আচলতে ওপৰৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে যোৰহাটত থকা জগন্নাথ মন্দিৰ আপোনালোকেও আহক, আচলতে আহি বহুত ভাল পাব। আচলতে পৰিৱেশটো যিহেতু বহুত সুন্দৰ পৰিৱেশ এটা, আৰু কোনো হাই হুলস্থুলৰ পৰিৱেশো নাই, আৰু পৰিৱেশটো খুব ভাল পাব আপোনালোকে। সকলোৱে আহক, আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈও এনেকৈ ভিডিঅ' চাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি থৈ দিব। থেংক ইউ ফৰ ৱাচিং, বাই। আৰু এয়া আচলতে জগন্নাথ মন্দিৰ, আপোনালোকে সকলোৱে আহক, আৰু আমি এতিয়া যাওঁ ঘৰলৈ। আৰু এতিয়া ঘূৰি আহিছোঁ, জগন্নাথ মন্দিৰ চাই আহিলোঁ, আৰু চাইডে চাইডে আপোনাৰ ৰেল লাইন, আৰু এইফালে আছে এখন পথাৰ, আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান ঘৰলৈ।